নমস্কাৰ পুনৰবাৰ এলেক্স লক্ষণাৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ব্লগটো অৱশ্যে বহুত দিনৰ মূৰতহে ষ্টাৰ্ট কৰা হৈছে কাৰণ মোৰ মোবাইলটো বেয়া হৈ আছিল আৰু হাজবেণ্ডৰ মোবাইলটো বেয়া হৈ আছিল আৰু মোৰ মোবাইলটো তাৰমানে কি হ'ল এদিন মানে ব্লগ বনাব ল'লোঁ হঠাৎ কাৰণে মোবাইলটো গৰম হৈ আহিলে আৰু মই চাইছোঁ তেতিয়া চাৰ্জ আছিলে 100% লগালগ 24% হৈ থাকিলে আচৰিত কেনেকৈ হ'ল আৰু অৱশ্যে তেতিয়া ফোনটো মোৰ ওচৰতো নাছিলে মিষ্টাৰৰ ওচৰত আছিলে তাৰপিছত আহি পিনি মোক ক'লেহি যে মোবাইলটো এনেকৈ গৰম হৈ গৈছে আৰু চাৰ্জটো নাইকিয়া হৈ গ'ল তাৰপিছত তথাপিও দি দিয়াচোন বোলো কেতিয়াবা দেখোন মোবাইল গৰম হয়েই সেইকাৰণে বোলো চাৰ্জত দি দিয়ে চাৰ্জত দিলে ছুইচ অফ কৰি দিয়াৰ পিছত ঠাণ্ডা হৈ গ'ল মোবাইলটো তাৰপিছত অন কৰি দিয়াৰ লগে লগে মানে গৰম হৈ যায় তেনেকৈ দুদিন চলালোঁ তাৰপিছত মই বোলো ব্লগ এটা বনাওঁ সেইদিনা তাৰমানে মোৰ মিষ্টাৰৰ বাৰ্থডে আছিলে জুলাই 4 তাৰিখ আৰু চাওক জুলাই 4 তাৰিখে 3 তাৰিখে মানে 2 তাৰিখে মোবাইল বেয়া হৈছে আৰু আজি জুলাই 27 তাৰিখ হ'লগৈ ইমান দিন হ'ল মোবাইলটো মানে এমাহে হ'ল আৰু তাৰপিছত গ'লোঁ বাৰ্থডে দিনাখনি গ'লোঁ ব্লগ এটা বনাইছোঁ তাৰমানে ইমানেই মোবাইলটো অভাৰ হিট হৈ গৈছে কেমেৰাটো অন নহয় মাত্ৰ 2 ছেকেণ্ডৰ কাৰণে অন হয় আৰু মোবাইল ফ্লাছটো অন নহয় তেনেকৈ গ'ল তাৰপিছত ভাবিলোঁ নাই নহয় মোবাইলটো ভাল কৰিবলৈ দিম থাকোঁতে তাৰমানে এখন দোকানত দিলোঁগৈ সেইদিনা বেবীৰ শৰাই এখন দিবলৈ আছিল গ'লোঁ শৰাইখন দিবলৈ যাওঁতে দিলোঁগৈ তেতিয়া ক'লে যে একেদিনাখনেই দিব একেদিনাখনেই দিব পাছবেলালৈ লৈ আহিব তেতিয়া বোলো মোবাইলটো যিখন পামেই তেনেকৈ ব্লগটো লাহে লাহে বনাব পাৰিম আৰু তাৰপিছত পাছবেলা যোৱাৰ পাছতো কি হ'ল মানুহজনে ক'লে মানে মোবাইলটো ভাল কৰা মানুহজনে ক'লে যে এইটো অলপ প্ৰব্লেমটো বেছি হৈছে তাৰমানে মোবাইলটো অভাৰ হিটিঙৰ কাৰণে হৈছে বেটেৰী প্ৰব্লেম হোৱা কিবা আৰু বেলেগ প্ৰব্লেম নাই তাৰমানে মোবাইলৰ IC-টো গৈছে বুলি ক'লে তেওঁলোকে ভাবিলে শুকুৰবাৰ মানে পাব সোমবাৰে দিছিলে শুকুৰবাৰে পাব বুলি ক'লে তেতিয়া ঠিক আছে শুকুৰবাৰে গ'ল শুকুৰবাৰে নহ'ব বুলি ক'লে তুমি সোমবাৰে আহিবা তাৰপিছত মানে এসপ্তাহে গ'ল সোমবাৰ দিনাখনি গ'ল মিষ্টাৰ তাৰপিছত ক'লে মোবাইলটো ধুই পঠিয়ালে তোমাৰ ক'লে যে এইটো IC-টো গৈছে আৰু যোনটো মানে প্ৰব্লেম সেইটো ঠিক কৰিবলৈ মানে ৰিস্ক আছে ঠিক কৰিব নোৱাৰে সেইখন লৈ আহিল তাৰপিছত কি হ'ল বেলেগ এখনত দি যোৱা তাৰে টাউনতে বেলেগ এখনত দিলে তাতো তাৰমানে মঙলবাৰে দিছে সোমবাৰে মোবাইলটো আনিছে মঙলবাৰ বেলেগ এখন দিছোঁ তাৰ মানে আকৌ মঙলবাৰ পোৱালৈকে মোবাইলটো তাৰপৰা তথাপি তাত ভাল কৰি দিলে যেনিবা আৰু মোবাইলটো তাৰমানে সেই তেতিয়া মই জুলাই 4 তাৰিখ নহয় জুলাই 6 তাৰিখে দিছোঁ মোবাইলটো জুলাই 6 তাৰিখে মোবাইলটো ভাল কৰিব দিছোঁ আৰু আজি 27 তাৰিখ হ'ল চাওঁ এমাহেই হ'ল ক'বলৈ গ'লে আৰু ব্লগ সেইটো কাৰণে আজি ষ্টাৰ্ট কৰিছোঁ মোবাইলটো পাই বোলে বেছিয়ে আমনি কৰিছিল ইমানেই নষ্ট হৈছে তাই মোবাইল দেখিলে মোবাইলটো আজিকালি লাগে তাৰমানে ভিডিঅ' চাই থাকিলে মোবাইলটো ল'ব লাগে আৰু এইফালে চাওক এই উবি হৈ আছে আজিকালি তাৰমানে কি জানেনে ভালকৈ উবি হ'ব পৰা হৈ গ'ল নহয় একে ঠাইতে তাৰমানে নাথাকে উবি হৈ থাকে বহুত ল'ৰা ছোৱালী উবি হৈ একেডোখৰ আমাৰ এই তাৰমানে একেডোখৰ জেগাতে নাথাকে তাক তাৰমানে গোটেই চাৰিও ৰাউণ্ডটো ঘূৰি থাকে কাটিছে ইমানেই বদমাছ হৈ গৈছে ইমান বদমাছ হৈ গৈছে ছোৱালীজনী তাইক তাৰমানে উঠি গুচি যাব লাগে আৰু আজি ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ মাৰ ঘৰৰ পৰা আৰু আপোনালোকে চাগে মোৰ লাষ্ট ব্লগটো মাৰ ঘৰৰ পৰাই পাইছিলে মই এতিয়া ইয়াৰ পৰা যাবলৈ লৈছিলোঁ ঘৰলৈ আৰু মোবাইলটো তাৰমানে ইমান দিন বেয়া হৈ থাকিলে আজি আকৌ ষ্টাৰ্ট কৰিছোঁ মোৰ মাৰ ঘৰৰ পৰাই মানে এমাহ দিন মোবাইল বেয়া হৈ থাকিলে আৰু এইফালে আমাৰ কি হ'ল চাইছে ফ্লাছটো নাই জ্বলা আজি মোবাইলটো চাই আছে ফ্লাছ নাই জ্বলা চাই পেলাই চাওক পৰিবা অকণমান তাইক বাহিৰলৈ উলিয়াই আনিছোঁ আৰু এইফালে চাওক বতৰ বেয়া গোটেইখন পানী হৈ আছে এতিয়া আমি যাওঁগৈ ব'লা কৰিম নহ'লে আৰু এইফালে আজি মাৰ ঘৰলৈ অহাও মোৰ আজি 5 দিনেই হ'ল সোমবাৰে আহিছিলোঁ মই মানে ওচৰৰে মোৰ মামীৰ ছোৱালীজনীৰ বিয়া আছিল তুলনি বিয়া তাতো তাৰমানে ব্লগ কৰা ইমানেই হেঁপাহ আছিল কিন্তু সেইখিনি ব্লগ কৰা নহ'ল মোবাইলটোৰ কাৰণে বহুতখিনি তাৰমানে ভাল মুহূৰ্ত ধৰি ৰাখিব নোৱাৰিলোঁ আৰু আচলতে ব্লগ বুলিয়েই নহয় কিবা এটা হ'লেও মোবাইলত ধৰি দিলে বা ফটো এখনেই হওক এতিয়া বিয়াত একপি ফটো নাই ছোৱালী কইনাই হওক মোৰেই হওক মানে কাৰোৱে ফটো ল'ব নোৱাৰিলোঁ আৰু এইফালে এতিয়া আজি ঘৰলৈ যোৱাৰ কথা আছে কি হয় জানো বতৰত তাৰমানে এবাৰ বৰষুণ দিছে এবাৰ কৰিছে তেনেকুৱাই কৰি আছে এতিয়া চাই লওঁ কি হয় যদি বেছিকৈ বৰষুণ দিতে যাওঁ কাৰণ
আমাৰ একো নাই, কিন্তু বেটিক লৈ পিনি যোৱাটো সম্ভৱ নহয়, কাৰণ চিপচিপীয়া বৰষুণ দিলেও সৰু ল'ৰা ছোৱালী অলপতে তাৰমানে আৰু বেটিৰ তাৰমানে জ্বৰ হোৱা আজি প্ৰায় 2 সপ্তাহ মানে হৈছে। তাৰমানে তাই ইমানেই জ্বৰ হৈ গৈছিলে মানে মই ভয় খাই গৈছিলোঁ, ইমানেই গা গৰম, তাৰমানে অকল শুয়ে আছে দিনটো, সাৰ পালেই কান্দে। লগালগ ঘৰতে হস্পিটেল নিলোঁ, হস্পিটেল নি পিনিহে মানে কয়। আৰু এইফালে এতিয়া কি হ'ল, ভাত খাইছা? ভাত খাবলৈ ধৰিছে নতুনকৈ আকৌ। গুড ইভিনিং। কালি ব্লগটো তেনেকৈ কৰা নহ'ল, কালি সামৰি থৈ দিলোঁ আৰু কালি ঘৰলৈ যোৱাও নহ'ল। ঘৰলৈ যাব লৈছিলোঁ, কিন্তু যামকৈ ভাবি থাকোঁতে পিছবেলা হৈ গ'ল, সেইটো কাৰণে যোৱা নহ'লগৈ। বেটিক লৈ পিনিও যোৱাটো ইমান মানে ভাল নহয় আৰু গধূলিয়ে হৈ গ'ল, সেইকাৰণে নগ'লোঁ। আৰু এইফালে আজিও যাবলৈ ল'লোঁ, যাবলৈ লোৱাৰ পিছত মিষ্টাৰে ক'লে যে আজি যাব নালাগে, আজিও পিছবেলাই হৈ গ'ল, সেইকাৰণে কাইলৈ আগবেলাই যাবা, সেইকাৰণে কাইলৈ আগবেলাই গুচি যাব লাগিব। আৰু এইফালে এতিয়া বেটি মানুহে মই ধুনীয়াকৈ অলপমান ওলাই আহিছোঁ, হয় নাই? তাৰমানে ভিতৰত এইকেইদিন থাকি মানে অভ্যাসে হৈ গ'ল। আনকালে ঘৰত থাকিলে ভিতৰত অলপো থাকিবলৈ মন নকৰে, এইকেইদিন তাৰমানে ভিতৰতে আছে, অকণো মানে আমনি কৰা নাই, ধুনীয়াকৈ খেলি আছে। আৰু এতিয়া কিয় অভ্যাস লৈছে, এইকেইদিন মোক মানে এৰি নথকা হ'ল। মই ভিতৰলৈ গুচি যাওঁ, তাই মোক দেখি পিনি কান্দে, তাৰমানে মই তাইৰ ওচৰলৈ আহিব লাগে, তাইৰ বাপেকৰ ওচৰত নাথাকে, ইমানেই বদমাছ আছে। আৰু কি হৈছে জানেনে, ইদিনাখনি ভাবোঁ আজি ঘৰলৈ যাম, সিদিনাখনি ভাবোঁ আজি ঘৰলৈ যাম, কিন্তু এদিনো ঘৰলৈ যোৱা মানে, কিন্তু কাইলৈ কনফাৰ্ম যাবই লাগিব। আজিতো যাবলৈ লৈছিলোঁ, মই মুখ হাত ধুই মেলি কাপোৰ কানি পিন্ধিলোঁ, তাৰপিছত মিষ্টাৰে কৈছে যে যাব নালাগে, মই যে এনেই কৈছে, কাপোৰযোৰ কৈছে নহয় বোলে যাব নালাগে আজি, সেইকাৰণে ভাবিলোঁ হ'ব দিয়া নাযাওঁ। আৰু এইফালে এতিয়া 5টা মানে বাজিলে চাগে, সেইকাৰণে বেটিক লৈ ওলাইছোঁ। আৰু ইমানেই গৰম হৈছে, বৰষুণ এইকেইদিন দিছে, বৰষুণ দিলেতো বৰষুণ দিয়ে থাকে, আৰু ৰ'দ দিছে যদি এদিন ৰ'দ দিছে যদি ইমানেই গৰম, বাপৰে ভিতৰত থাকিব নোৱাৰে, ভিতৰত লাইন গ'ল, সেইকাৰণে মই লৈ পিনি ওলাই আহিলোঁ, হয় নাই? আৰু ইভাগেও আজি ঘৰত আমি অকলে, মিষ্টাৰ মই আৰু বেটিহে আছোঁ। ভাইটি নাই, ভাইটি ধেমাজিলৈ গ'ল, আৰু মাতো নায়ে, সেইকাৰণে ভাবিছিলোঁ আজি ঘৰলৈ যামগৈ, যিহেতু অকলে আছোঁ। কিন্তু মিষ্টাৰে ক'লে নালাগে, সেইকাৰণে কাইলৈ যামগৈ, আৰু আজি ৰখি দিলোঁ। দুখ পাম নহয়, দেখিছানে? দুখ পাম নহয় মানে তেনেকৈ থাকে এনেই নাজানে না, দুখ এইফালে চোৱা, এইফালে চোৱা, এইফালে হাই কৈ দিয়া, হাই ৱেলকাম টু মাই ব্লগ কৈ দিয়া। আৰু আমাৰ এইডোখৰ চাওক, এনেকৈ ইটা দি থ'বলগীয়া হৈছে, মানে এইখিনি বৰষুণ দি আছিলে ন, সেইকাৰণে ইটা পাৰি দিবলগীয়া হ'ল, ইমানেই মানে পিছল হৈ গৈছিলে, পানী হৈ গৈছিলে, এতিয়া বাৰু শুকাই গ'ল। সেইখিনি ইটাখিনি উঠাই নিদিওঁ আৰু, কাৰণ আকৌ বৰষুণ দিলে আকৌ একে অৱস্থাই হ'ব, সেইকাৰণে এনেকৈ আছে আৰু অৱস্থা ইমানেই বেয়া। ঘৰলৈ গুচি আহিলোঁ, মোৰ লাইনটো নাই, মইতো তথাপি বোলো আহোঁচোন, এজন মিষ্টাৰ কৰিছোঁ বোলো, লাইনটো আকৌ গ'ল নি, তাৰপিছত লগালগ লাইন আহিছে, তোমাৰ লগালগ ভিতৰলৈ আহিছোঁ। আৰু এইফালে আমাৰ বেটি, কি হ'ল বাহিৰলৈ যোৱা, মনটো অকণমান ডাউন কৰিলে, বাহিৰত আছিলোঁ অকণমান ভালকৈ আছিলে, এতিয়া ভিতৰলৈ গুচি গম পালে, তাৰমানে সেইকাৰণে মনটো অকণমান মাৰি দিলে। কিন্তু তথাপিও ইয়ালৈ আহি পিনি তাৰমানে তাই এটা নিয়ম ভাল বুলিয়ে ক'ব লাগিব, কাৰণ তাৰমানে ঘৰত যেতিয়া থাকোঁ তেতিয়া তাই অলপোৱে ভিতৰত নাথাকে, মানে যেতিয়া খোৱা টাইমকণ থাকে, আৰু বাকীকণ টাইম তাৰমানে নাই নাথাকে। মই ইমানে জোৰ জবৰদস্ত ৰখাবলৈ বিচাৰোঁ, তাই নাথাকে, তাৰমানে বাহিৰলৈ ওলাই গুচি যায়, মানে অকল দিনটো ঘূৰি ফুৰিব লাগে, আৰু কোচতো নাথাকে, কোচত লৈ থাকে তাৰমানে গোটেই ৰাস্তাত তাৰমানে ঘূৰাই ফুৰিব লাগিব। আৰু যিখিনি টাইম তাৰমানে তাইক ঘূৰাই লৈ ফুৰোঁ, সিমানখিনি তাৰমানে আপ ডাউন কৰা হ'লে আমি হয়তো কিমানখিনি গুচি গ'লহেঁতেন তাৰো ঠিক নাই, আৰু বহুত দূৰ যাবগৈ পাৰিলোহেঁতেন খোজকাঢ়ি। আৰু এইফালে এতিয়া ইয়ালৈ আহি পিনি যেনিবা সেইটো অভ্যাস অলপ এৰিছে, কাৰণ ঘৰৰ ভিতৰতে আছে, সেইকাৰণে অকণো আমনি কৰা নাই, বিচনাখনতে থৈ দিওঁ। তেনেকৈ তাৰমানে এতিয়া বাগৰিব লৈছে ন, আঁঠু ল'ব লৈছে, কিন্তু আঁঠু ল'ব পৰা নাই এতিয়ালৈকে, তাৰমানে উবুৰি হৈ পিনে ভালকৈ উবুৰি হ'ল, মূৰটো থৰ হ'ল, আৰু মানে গোটেইখন ঘূৰি ফুৰে, অকল ঘূৰি ফুৰিব লাগে, একেডোখৰ জেগাতে নাথাকে। এতিয়া দেখিছে তাইক তাৰমানে শুৱাই দিব লাগে, একেডোখৰ জেগাত নাথাকে। কি হ'ল কি হ'ল, মামাটো আজি নাই, মামা গ'লগৈ। মিষ্টাৰে পানী খাওঁ বুলি কৈছে, ফ্ৰিজত পানী ভৰোৱাই নাই, সেইটো কাৰণে এইভাগে পানী দিছোঁ, লোৱা পানী খাই লোৱা। ধৰিব লাগিব নি, কি খাইছা চাওঁ দেখিছে, ল আহা, তই পানী খাই লওক, আহা। এইফালে ফ্ৰিজত পানী ভৰাই লওঁ, মানে বটলবোৰ কি হ'ল জানো,
বটল এটাও নাই, ঘৰলৈ আহি দেখিছোঁ এটাও নাই বটল। সেইকাৰণে এতিয়া জাৰতে আৰু এইফালে কেটলিতে ভৰাই দিছোঁ। পানীখিনি ভৰাই লওঁগৈ ফ্ৰিজত। আৰু তাৰমানে যি গৰম হৈছে, ফ্ৰিজৰ পানী অকণ নাখালে নহয়। হৈ গ'ল, ফ্ৰিজত পানী ভৰোৱা হৈ গ'ল। আৰু এইফালে বাপেক জীয়েকে চাওক কি কৰিছে। লাডুমণি কি কৰিছা? কি আহিবা নি? আহা 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 আহা, আহিব লাগে যে আহা। তেনেকৈ বাগৰি নিদিয়ে ন, দুখ পাবা গম পোৱা নাই? দুখ পাবা, তেনেকৈ বাগৰি নিদিয়ে গম পাইছা নাই? মিষ্টাৰ গৈছিলে বজাৰ অলপ কৰিবলৈ। এইফালে আলু নাছিলে, মিঠাতেল নাইকিয়া হৈ আছিলে, সেইফালে মছলা লৈ আহিলে। আৰু এইফালে ইমান দিনৰ মূৰত দেখিছোঁ এইফালে মোৱা মাছ লৈ আহিছে। আৰু এইফালে হৈছে মাংস। মই অৱশ্যে ভাত পাতিয়ে থৈছিলোঁ যামগৈ কাৰণে, দাদালে ভাত বনাই দিছোঁ। সেইটো কাৰণে ভাত নবনাই, এতিয়া মাংস ফ্ৰাই কৰিম। এইফালে মাছটো নবনাওঁ চাই লওঁ, বনাই পিনি ধুনীয়াকৈ খাম আৰু ন মই না হয়নে? তাই খুব চাইছে এইফালে। এতিয়া মাংসখিনিয়ে মাছখিনিয়ে বৰ্তমান মই ফ্ৰিজতে থৈ দিওঁ, কাৰণ অকণমান দেৰিকৈ বনাম। এতিয়া টাইম নাই হোৱা, 6টা বাজিছেহে। সেইকাৰণে এনেকৈ ফ্ৰিজতে থৈ দিওঁ। আৰু এইফালে এইখিনি বজাৰ ভিতৰত থৈ দিওঁ। এইখিনি মছলা। ইফালে এতিয়া মই চাহ বনাবলৈ লৈছোঁ। চাহ খাওঁ বুলি ক'লে, কাৰণ ভাতটো বনাবলৈতো এতিয়া অলপ টাইম আছেই। সেইকাৰণে চাহ খাই লওঁ। আমাৰ মিষ্টাৰ বজাৰলৈ গৈছিলে, দেখাইছিলোঁ। এতিয়া বজাৰ কৰি আনি মই পেটৰ কাৰণে, কাৰণ ভাত বনাই থোৱা আছেই। এইখন তক্তাখন, তাৰমানে ইয়াত তক্তা এখন দি থোৱা আছে। ৰ'ব, এইখন তাৰমানে তক্তা এখন দি থোৱা আছে। তাৰমানে ভালকৈ ঢুকি নাপাওঁ, মানে এই মিটচেপটো তাৰমানে বহুত ওখ হয়, ঢুকি নাপাওঁ তক্তাখন। এইখন মানে ভৰিটো চিপকতে মানে শব্দ, সেইটো কাৰণে হৈছে কি হ'ল বুলি। আৰু এতিয়া চাহকণ বনাই লওঁ। চাহকণ খাই পিনি লাহেদিহে বনাম। আৰু দাদা অহাৰো দেৰি হয়, 10টাই বাজে। সেইকাৰণে 9টামান বজাত বনালেও হ'ব। ভাতটো বনাই থোৱা আছে, দাইলো বনাই থোৱা আছে। মাংসটো ফ্ৰাই কৰি দিম। আৰু মাছখিনি নবনাওঁ আজি, মাছখিনি কাইলৈহে বনাম। আৰু মোৱা মাছ খাই আচলতে বহুতেই ভাল লাগে। তেলতে ফ্ৰাই কৰি পিনি নেমু চেপি দিলেও খাবলৈ বহুত ধুনীয়া হয়। আৰু মই খাই সেইটোকে ভাল পাওঁ। দাইলত দিলে ইমান এটা ভাল নালাগে। সেইকাৰণে আৰু এতিয়া বাচিবও লাগিব, ৰাতিখন বেটিও আছে। সেইটো কাৰণে সম্ভৱ নহয়, মানে কাইলৈ বনাম। এতিয়া চাহকণ খাই লওঁ। এইফালে চাহো উতলিবলৈ টাইম আছে। এইফালে আমাৰ বেটিয়ে দেখিছে নে কি কৰিছে? পাপাকে বিস্কুট লৈ আহিছিলে, তাই এতিয়া পূৰা সেইটো লৈ খাবলৈ বিচাৰে, মুখত ল'বলৈ বিচাৰিছে। এইটো মানে আজিকালি যি বস্তুৱে নিদিওঁ ডাইৰেক্ট মুখলৈ নিবলৈহে বিচাৰে। বেটি লাডু, লাডু ফিচি, ফিচি নোচোৱা এইফালে, ফিচি এইফালে চোৱা আকৌ। ফিচি ফিচি, এইটো লোৱা। দেখিছে ডাইৰেক্ট মুখখন নিব। এইটো দুখ পাবা, চাওঁ এইটো দিয়া। এইটো দুখ পাবা দেই, এইফালে চাহ লৈ লৈছোঁ। চাহ অৱশ্যে আমি বাতিতহে খাওঁ বেছিভাগ, সেইটো কাৰণে বাতিতে লৈছোঁ। এবাতি মোৰ কাৰণে নহয়, মিষ্টাৰেও খাব। আছে এইফালে এইটো বিস্কুট বাউন্স, এইটো খাই অৱশ্যে ভাল লাগে। এটা আছে চকলেটটো খাই ইমান ভাল লাগে, তিতা লাগে। সেইটো কাৰণে এইটো খাই ভাল লাগে। এতিয়া আমি খাই লওঁ। চাহ খাবা নেকি? খাবা? ঠিক আছে, আমিও চাহকণ খাই লওঁ, তাৰপিছত লগ পাই আছোঁ আকৌ। কি দিলে? মানুহ বহিব পৰা হ'ল। এইফালে বা বহিব পৰা হ'ল দেই, বহিব পৰা হ'ল ছোৱালীজনী। এইটো এতিয়া নবহে, হৈ গ'ল। বহিছা মইনা, বহিছা মইনা। এইটো ফিচি নিও। এইফালে আহা, ধৰা। আহা, আগলৈ আহা। কি টোপনি নাই? টোপনি নাই তোমাৰ?
টোপনি নাই তাইক মই শুৱাইছিলোঁ কিন্তু নুশুলে খুব বেছি আধা ঘণ্টাও নুশুলেহে আধা ঘণ্টা কি চাউনি দি যায় বেগি মই কথা কৈ আছোঁ সেইফালৰ পৰা যি চাউনি দি আছে আধা ঘণ্টাও নুশুলে লগালগ সাৰ পালে আৰু এতিয়া শুৱাবলৈ চেষ্টা কৰি আছোঁ নাই ইমানেই তাৰমানে অসতি নোহোৱা কি হে এতিয়া নোচোৱা আকৌ কেমেৰাটো অঁ টোপনি নাই তোমাৰ টোপনি নাই হে টোপনি নাই মই মাম বনাওঁগৈ নহয় তুমি শুব লাগিছিলে ন মইনা মই মাম বনাওঁগৈ অ' কি ল'ব লাগে দেই এইফালে এতিয়া টাইম হ'ল 9টামান বাজিব হ'ল ভাতটো বনাই থোৱা আছে আপুনি কৈছিলোঁ সেইকাৰণে এতিয়া ভাবিলোঁ মাংসটো বনাই লওঁ মাংসটো তাৰমানে অলপ ফ্ৰাই কৰিবলৈ আছে তাৰপিছত সোনকালে খাম আৰু এতিয়া বেটিক বাপেকে লৈ দিয়ক মোৰ মাংসটো বনাই লওঁ কাৰণ এতিয়া বনোৱা টাইমতো কি দেখাম ন সেইকাৰণে গৰমত এইবোৰ ভিডিঅ' কৰিবলৈ মনো যোৱা নাই সেইকাৰণে বোলো বনাই মেলি একদম আজৰি হৈ পিনি লগ পাই বেটি মানুহ টোপনি গ'ল উঠিলে হাঁহিটো মাৰিছে চাওকচোন বাৰু এইফালে চাওক এজনী অলপ আগত দেখাইছিলোঁ যে শুই আছে বুলি দেখিছে এতিয়া নুশুলে উঠি পিনি মোলৈ চাই পিনি যিটো হাঁহি মাৰিছে হাত খোৱা ছোৱালী এজনী হাত খোৱা ছোৱালী হে হাত খোৱা ছোৱালী তুমি আজি ফাইনেলি ঘৰলৈ যাবলৈ ওলালোঁ আজি ৰখি চিষ্টেম নাই কৰা হয় এইফালে আমাৰ বেটিও ওলালে আৰু মোৰ দেখা অৱস্থা চাওকচোন বাৰু গৰমত একদম ঘামি জামি অৱস্থা নাই আৰু এইফালে ঘৰ আজি তলা ঘৰত যিহেতু মানুহ নাই সেইটো কাৰণে আজি ঘৰটো তলা আৰু আমিও যাবলৈ ওলালোঁ এইফালে মিষ্টাৰ ওলাইছে আমি এতিয়া যাওঁ টাটা বাই বাই হয় নাই টাটা বাই বাই একদম গৰম উঠিছে পূৰা গৰম উঠিছে এইফালে চোৱা বাই বাই কৈ দিয়া আকৌ বাই বাই কৈ দিয়া বাই বাই আজি আমি ঘৰলৈ যাম বাই বাই হা অঁ সেইযোৰ থাকি গ'ল সেইযোৰ লৈ লওঁ পিছত লৈ যাবা তুমি থৈ দিয়া তেন্তে ঠিক আছে আমিও ঘৰলৈ যাওঁ ইনষ্টাই গাড়ী ল'ব ল'লে আৰু ব্লগটো ইমানতে সামৰণি আৰু তাৰমানে ইমানেই গৰম উঠিছে ব্লগটো মই জনাওঁ এইকেইদিন কি দেখালোঁ তাৰমানে একো ক'ব নোৱাৰোঁ মাত্ৰ মানে মোবাইলটো বেয়া হৈ আছিল সেইকাৰণে ভাবিলোঁ ব্লগটো বনাই পিনি এইটো জৰিয়তে কৈ দিওঁ এইফালে এতিয়া ঘৰলৈও যাওঁ ঘৰত গৈ পিনি ব্লগ নবনাওঁ তেন্তে ঠিক আছে আজিতো আহিছোঁ আৰু ভাল যদি পালে চাই তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব টাটা বাই বাই